নমস্কাৰ বন্ধু বান্ধৱীসকল কুইন কৃষ্ণা দাসৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আকৌ এটা ৰেচিপি আনিছোঁ। ৰেচিপি মানে আপোনালোকে সকলোৱে জানেই বাৰু। মই এতিয়া চাওমিন বনাম বুলি ভাবিছোঁ। এতিয়া যিহেতু বাহিৰত যাই খোৱাতকৈ নিজে ঘৰতে ইজিকৈ কেনেকৈ বনাব পাৰি সেইটো আপোনালোকক দেখাম। ব'লক তেতিয়াহ'লে কিটচেনলৈ যাওঁ। এয়া মই চাওমিন বনাম বুলি কৈছিলোঁ। চাওমিনৰ কাৰণে এয়া এনেকৈ গৰম পানীত সিজিব দিম প্ৰথমতে। যিমান খায় আপোনালোকে সেইখিনি দিব আৰু এইখিনি মই দিছোঁ। আপোনালোকে দিব মানুহ অনুসৰি দিলে যিমান থাকে যিমান। তাৰপিছত চাওমিনখিনিত মই এতিয়া ৰিফাইন দি দিম, অকণমান এনে দি দিম। দি পেলাই মই এতিয়া এইখিনি এনেকৈ অকণমান লৰাই দিম। মানে ৰিফাইনটো দিছোঁ কিয়, যাতে চাওমিনখিনি হোৱাৰ পিছত বইল হোৱাৰ পিছত যাতে লাগি নধৰে, সেইকাৰণে এনেকৈ অকণমান ৰিফাইন দিলে ভাল। নিমখ ইয়াতেও দিব পাৰে বা ৰান্ধি থকাৰ সময়তো দিব পাৰে। মই মানে পিছত দিম আৰু এতিয়া মই নিমখটো দিয়া নাই। এতিয়া মই অকল তেল দি এইখিনি এনেকৈ বইল হ'ব দিম। এয়া মই এইখিনি এতিয়া বইল হ'ব দিলোঁ। এয়া মোৰ চাওমিন বইল হৈ গ'ল। এতিয়া মই এইখিনি গেছটো বন্ধ কৰি দিলোঁ আৰু এইখিনি মই এতিয়া পানীটো যাব দিম। এয়া মই এনেকৈ অকণমান যেতিয়া গৰম পানীখিনি পেলাই দিলোঁ, দি পেলাই এতিয়া অকণমান এনেকৈ ধুই দিছোঁ। আপোনালোকে এনেকৈ ধুই দিব। এনেকৈ পানীটো পেলাই দিলোঁ, এনেকৈ ধুই পেলাই। এনেকৈ পানীটো গ'ল, এনেকৈ পানীটো অকণমান যাব দিম। এয়া মই কেৰাহী গৰম হ'ব দিছোঁ। কেৰাহীটো গৰম হোৱাত ৰিফাইন তেল দি দিছোঁ ইয়াতে। জোখত যিখিনি লাগে আৰু ৰিফাইনখিনি এতিয়া গৰম হোৱাত পিঁয়াজ আৰু জলকীয়া মই মিহি মিহিকৈ কাটি থৈ দিছিলোঁ। এয়া পিঁয়াজ জলকীয়া মিহি মিহিকৈ কাটি থৈ দিছিলোঁ। এইখিনি এতিয়া মই ইয়াতে দি দিম, ভাজিব দিম। এয়া মই পিঁয়াজ আৰু জলকীয়া এনেকৈ ভাজি আছোঁ। ভাজ খাব লাগিব ভালকৈ। এতিয়া অকণমান ভজা গৈছে। তাৰপিছত মই ইয়াতে মিহি মিহিকৈ কাটি লৈছিলোঁ এয়া গাজৰ, তাৰপিছত বিন এনেকৈ সৰু সৰুকৈ আৰু কেপচিকাম লৈছিলোঁ। এইখিনি এতিয়া মই ইয়াতে দি দিম। এয়া মই ভাজিব দি দিলোঁ। এইখিনি এনেকৈ লৰাই দিম আৰু ইয়াতে মই এতিয়া নিমখ দিম। মই মানে একেলগে নিমখ দি দিছোঁ 1 চামুচ। চাওমিনৰ কাৰণে খিনিও হৈ যাব আৰু একেলগে ভাজিখিনিৰ কাৰণে হৈ যাব। একেলগে দি দিছোঁ নিমখখিনি। এতিয়া মই এইখিনি এনেকৈ লৰাই দিম। এনেকৈ অকণমান ভাজি থাকিম। এইখিনি অকণমান বেছিকৈ ভাজিব নালাগে, এনেই অকণমান আৰু। এতিয়া মই এনেকৈ ভাজি থাকিম। এয়া মোৰ ভাজিখিনি অকণমান ভজা হৈ গ'ল। ইয়াতে এতিয়া মই কি কৰি কণী দুটা এনেকৈ ভাঙি লৈছিলোঁ, ইয়াতে ঢালি দিম। এনেকৈ ঢালি দিলোঁ। তাৰপিছত ইয়াতে মই অকণমান নিমখ দিম, কণীখিনিত লাগাকৈ আৰু অকণমান নিমখ দি দিছোঁ। আৰু কি দিম, ইয়াতে মই জালুকৰ গুড়ি দি দিম। এয়া জালুকৰ গুড়ি দি দিছোঁ। এতিয়া মই এইখিনি অকণমান এইখিনিতে আৰু এনেকৈ ছাইড কৰি দি পেলাই এইখিনি ইয়াতে বেলেগকৈও আপোনালোকে ভাজি ল'ব পাৰে আৰু এনেকৈও ল'ব পাৰে। এনেকৈ অকণমান যাব। তাৰপিছত এইখিনি এনেকৈ
অলপমান ছাইড কৰি দিছোঁ আৰু চব্জিখিনি ইয়াখিনি তাৰপিছত এনেকৈ অকণমান লৰাই দিম আৰু মই ইয়াতে 2টা কণী লৈছোঁ আপোনালোকে যিমান খাই সেনেকুৱা লৈ ল'ব আৰু নিজে এতিয়া মই কণী আৰু ভাজিখিনি পূৰা মিক্স কৰি এনেকৈ দিম আৰু এতিয়া মই কি কৰিম ইয়াতে এইখিনি ভজা হ'লে ভজা হোৱাৰ পিছত মই ইয়াতে এতিয়া যে চাওমিনখিনি মই কৰি থৈছিলোঁ এইখিনি চাওমিন মই এতিয়া ইয়াতে ঢালি দিম ঢালি দি এনেকৈ অকণমান লৰাই দিওঁ এয়া এনেকৈ লৰাই দিছোঁ এনেকৈ লৰাই দি এতিয়া মই ইয়াতে সয়া চচ দি দিম এয়া সয়া চচ দি দিছোঁ আৰু জোখত যিখিনি লাগে এনেকৈ সয়া চচটো দি আৰু মই অলপমান এনেকৈ লৰাই দিওঁ এয়া এনেকৈ এনেকুৱাকৈ অলপ লৰাই দিলোঁ এনেকৈ দিলোঁ তাৰপিছত দিম এতিয়া মই টমেটো চচ এনেই জোখত আৰু অকণমান দি ল'ব আৰু এনেকৈ অকণমান 2 চামুচ 3 চামুচ তাৰপিছত ইয়াতে মই আকৌ জালুকৰ গুড়ি দি দিম মানে চাওমিনখিনি লগাকৈ আৰু বেছি নহয় এনেই অকণমান আৰু এনেই অকণমান দি মই এইখিনি এতিয়া অকণমান ভাজিম এয়া চাওক মোৰ চাওমিন ভজা হৈ গ'ল ৰেডি এতিয়া মই গেছটো অফ কৰি থৈ দিলোঁ এয়া চাওক মোৰ ভেজ আৰু এগ মিক্স চাওমিন ৰেডি এনেকৈ ইজিকৈ আপোনালোকে ঘৰত বনাই খাব পাৰে এবাৰ ট্ৰাই কৰি চাব আপোনালোকে মোৰ এয়া ৰেচিপিটো এয়া চাওমিন যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰি চাব প্লিজ আপোনালোকৰ মৰম আশীৰ্বাদ দি পেলাই মোক যাতে আগুৱাই লৈ যায় তেতিয়াহ'লে আজিলৈ আহিছোঁ